আমি আকাশীগংগালৈ গৈ আছোঁ বলবম চাবলৈ মামাহঁতৰ ঘৰলৈ। আছা কিমান ধুনীয়া পৰিৱেশ, সেউজীয়া মাজে মাজে এয়া চব পেনে সেউজীয়া সেউজীয়া হৈ আছে। এয়া ৰাস্তাটো ইমান ধুনীয়া, দুই পেলে গছ গছনিয়ে ভৰি আছে। ভণ্টিয়ে যাই ফূৰ্তিতে নাচি নাচি আহি আছে। মামাহঁতৰ ঘৰৰ পৰা ভিডিঅ' কৰি আছোঁ, বলবম গৈ আছে। আমি বলবম চাবলৈ গঙালৈ আহি আছোঁ। ৰাতিৰ পৰিৱেশ, আমি গঙালৈ বলবম চাবলৈ আহি আছোঁ। চাওকচোন কিমানবোৰ দোকান বজাৰ, চাওকচোন। সোমবাৰ ৰাতিপুৱা গঙাৰ পৰা গৈ আছে বলবম। চাওক গাড়ীবিলাক গান বজাই গৈ আছে। মই মামাহঁতৰ বদলিৰ পৰা ভিডিঅ' কৰি আছোঁ, বলবম আহিয়ে আছে। ৰাতিপুৱা বাইকবিলাক লৈ লৈ বলবম মানুহবিলাক গৈ আছে। মানুহবিলাক ইমান দূৰৰ পৰা কষ্ট কৰি কৰি খোজকাঢ়ি কাঢ়ি আহিছে। গঙাৰ জুইটো ইমান ওপৰৰ পৰা ধুনীয়াকৈ পানী পৰি আছে। বৰষুণ দিয়াৰ কাৰণে পানীগাল লেতেৰা। সোমবাৰ আমি গঙালৈ আহিছোঁ লিংগত পানী ঢালিবলৈ। ইমান মানুহ চাওক। এয়া চাওকচোন, মই লিংগত পানী ঢালি আছোঁ। এয়া চাওকচোন কিমান দূৰৰ পৰা মানুহবিলাক আহিছে, ইমান হেঁচা ঠেলাইটো আমাৰ বুকুৰে পানী ঢালি আছে লিংগত। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ বাই বাই।